বেক টু মাই ইউটিউব চেনেল অৰুন্ধতী ব্লগ। চৰিয়া দেখিছে আজি একদম ওলাই মেলি ৰেডি হৈ গৈছোঁ আৰু আজি মানে গাঁৱতে কেটাৰিং আছে তো সেইটোৰ পৰা অকণমান লাহে ধীৰে ওলাইছোঁ তো এতিয়া যাওঁ গাঁৱতে কেটাৰিংটো কৰি লওঁগৈ আৰু আজি আমাৰ এই বিয়াখন দেখাওঁ এতিয়া চাওক এইটো আমাৰ ঘৰ আৰু এইখন বিয়াখন চাওক এইখন দেখিছে ইমান ওচৰতে আছে তো এতিয়া যাওঁ বিয়া ঘৰত কাম বন কৰিম আজি বিয়াত ফূৰ্তি ফাৰ্তা কৰিম আপোনালোক সকলোকে দেখুৱাম আমাৰ গাঁৱৰ বিয়া তেনেহ'লে এতিয়া দেৰি নকৰি মই গৈ থাকোঁ নহ'লে সিহঁতি ৰৈ আছে তো যাওঁ বলক তো গাইছে বৰ্তমান পাই গ'লোঁ সি বিয়া ঘৰ এইটো বিয়া মণ্ডপ আৰু ইয়াত কইনা বহিব দিছে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছে আৰু এয়া এতিয়া বাহিৰত বহি আছে হেই কি নাম কি কওঁ সোনকালে মাতি দিছোঁ মই মানে দেৰিকৈ লৈছোঁ সেইটো মোৰ টেলেণ্ট হয় আৰু এইফালে বিটু বাই আৰু এইফালে পাহি হাই ৰাখি হাই বিউটি কোনে বা এই বৰ ধুনীয়া ফ্ৰক এটা পিন্ধিছে বা মোক পিন্ধিব দিবা নেকি গাইছে পোৱালীজনী চাওক একদম দেখিছে বিয়া খাবলৈ একদম ফ্ৰক পিন্ধি আহি গৈছে এইটোৱে আছিলে বিয়া মণ্ডপ আৰু এতিয়া ৰিচিপশ্যনটো দেখুৱাম ৰিচিপশ্যনলৈ সোমাইম আৰু মেইনকৈ আপোনালোকে চাওক এইটো ইমান ধুনীয়া সোমাই অহা দেখিছে কিমান ধুনীয়াকৈ সোমাই আহিছে এইটো জেগাকণ বেছি ভাল লাগিছে আৰু মোক এতিয়া যাম আৰু ৰিচিপশ্যনলৈ আৰু ৰিচিপশ্যনটো দেখুৱাম আপোনালোকক তেনেহ'লে আগলৈকে চাই থাকক তো গাইজ এতিয়া পাই গ'লোঁ সি ৰিচিপশ্যন আৰু এইটো হৈছে ৰিচিপশ্যন আৰু এইখন আমাৰ বেনাৰখন দেখিছে মানে ইয়াতে লগাব লাগিব তো ভাল জেগাকণ চাই পেলাই ইয়াতে লগাম আৰু এইটো হৈছে ৰিচিপশ্যনটো দেখিছে মানে ইয়াত ইমান ৰ'দ পৰি আছে ন সেইটো ইমান ভালকৈ দেখুওৱা নাই দিছে আৰু এইফালে বিউটিয়ে পূৰা কাম কৰি আছে মানে নিমখ জলকীয়াখিনি ঠিক ঠাক কৰি লৈছে আৰু এইফালে নবৌ আছে এয়া নিমখ জলকীয়া ঠিক ঠাক কৰিছে মানে আগতীয়াকৈ বস্তুবোৰ ঠিক ঠাক কৰি থ'লে ভাল আৰু নহ'লে মানুহ পিছত আহি যায় যে বহুতখিনি তো সেইটো পৰা মানে অলপমান প্ৰব্লেম হৈ যায় আৰু গাইছ এইফালে ইমান ধুনীয়া বস্তু এটা বনাইছে ভাল লাগিছে দেখি ৰ'ব দেখুৱাই দিছোঁ এইটো ছাৰ খিৰিকী টাইপৰ বনাইছে ভালেই হৈছে কাৰণ কেলৈ এইফালে নহ'লে গোটেই একদম পানী পৰি লেতেৰা হৈ যায় ভাল লাগিলে চিষ্টেমটো মজা লাগিছে ন আৰু এইটোৱে আছিলে ৰিচিপশ্যন আৰু ইয়াত কাম কৰা আজি অলপ দেখুৱাই দিম আপোনালোকক তেনেহ'লে আগলৈকে ভিডিঅ'টো চাই থাকিব দেই তেতিয়াহে চাব পাৰিব এই এইটোকে এনেকুৱাকৈ এটা পাতি প্ৰত্যেকটো মানুহ মই কৈছোঁ বোলে এনেকুৱা প্ৰত্যেকটো পাতি এটা মানুহক দিব লাগে খাবই লাগিব নোখোৱাকৈ নহ'বই আৰু তো গাইছ এইফালে ধুনীয়াকৈ বেনাৰখন লগাই ল'লোঁ কাৰণ এইটো কাম চবতকৈ আগতীয়াকৈ কৰিব লাগে আমাৰ নিজৰ বেনাৰখনে আমাৰ পৰিচয় আৰু আজি খানাটো ইয়াত ভাত আছে আৰু এয়া দাইল আৰু কি বনাইছে হ'ব দেখুৱাইছোঁ আৰু এইফালে ভাজি এইফালে ৰঙালাও আলু ভাজিছে আৰু তাৰপাছতে এয়া হৈছে মাছ বিলাহী আলু জোল বনাইছে আৰু এয়া মাছৰ বাতি সজাই দিলে দেখিছে আগতীয়াকৈ সজাই থৈছোঁ মানুহ এটা দুটা অহা আৰম্ভ কৰিছে আৰু এইফালে আছে চাটনি আৰু এইফালে তিনাহাতি চবেই দিয়াত ব্যস্ত আমাৰ প্ৰথম কাষ্টমাৰ অৰবিন্দ আৰু এইফালে আমাৰ ৰাখীয়ে দি আছে ৰাখী কি কবি ৰাখী বহুত দিনৰ মূৰত আহিছে কেটাৰিং কৰিবলৈ বহুত দিন মানুহজনী গায়ব হৈ গৈছিলে ক'ত গৈছিলে নাজানো আৰু এইফালে দেখিছে আমাৰ কাষ্টমাৰেই নাই গাইছ এয়াই এই তিনাই মোক শুকুৱাই বহি আছে কাষ্টমাৰ নাই দেখি ৰবি চিন্তা নকৰি আহিব আৰু চব একেলগেহে আহে আমাৰ গাঁৱত আৰু এইফালে ধুনীয়াকৈ ডিছ পাৰি থৈছোঁ ইয়াৰ বিশেষ অতিথি আহিছে এয়া চবেই দিয়াত লাগি গৈছে এয়া এহেঁতক দিওঁতে অকণো কমি নকৰিবি দেই নহ'লে তহঁতৰ বদনাম উলিয়াই শেষ কৰি দিব এইফালে দেখিছে একদম ধুনীয়াকৈ এহেঁতক দি লৈছে তোক কি কবি আজি এই ইমান ডেকা ল'ৰাটোৱে খাব নোৱাৰে এয়া নিবিৰ কাম নাই এইটো আমাৰ টুকটুক এইটো জংকাৰ হাই এইফালে আয়ুষ আৰু এইফালে নিবিৰ হাই আমাৰ কইনাক অকণ দেখুৱাই দিওঁ এই আমাৰ কইনাৰ পৰা চব গুটি লৈছে কইনা এইফালে
আমি ভাত খাবলৈ বহিছোঁ বিতবাই কনফিউজ হৈ আছে দেই মানুহ মানে আহিছে তহঁতি এইখিনি সন্তুষ্ট কৰ আমাক পিছত আৰু গম পাইছা নাই নহ'লে কথাটো বেয়া হ'ব আৰু এইফালে সেই তন্ময়হঁতি খাই আছে আৰু গাইছে মই লগত বহি আছোঁ বৰ আন্ধাৰ নিচিনা লাগিছে দেই এইফালে পাহিয়ে দাইল দিছে তো এতিয়া খানাটো খাই লওঁ মানে মানুহ আহিছে এইটোৰ পৰা মানে ভয় ভয় লাগি গৈছে সিহঁতে দিব পাৰিব নাই আৰু আজি মানে ছোৱালী কমকৈ আহিছোঁ যে সেয়া দিছে নাই বিতবাই আধা খোৱা আহি পেলাই দিছেগৈ মই এতিয়া খাই লওঁ দেই মোৰ কাৰণে খোৱাটো মেইন সেইটোপা আগতীয়াকৈ খাই লওঁ তাৰপিছতে কাম কৰিম হ'ব ঠিক আছে গাইছে খাবলৈ বহিছোঁ খাই লওঁ আমি কেটাৰিং কৰা গাইছ চাওক দেখিছে ফ্ৰাই মাছো খাব পাইছোঁ আজি খানাটোত আছে এইফালে দাইল আলু আৰু এইফালে মাছ ফ্ৰাই তাৰপিছতে মাছে বিলাহী জোল আৰু সেইখিনি জ্বলা ভাজি মোক নালাগে আৰু ৰঙালাও আলু জ্বলা ভাজি বনাইছে আৰু সৰিয়হ চাটনি সেই দুটা বস্তু নাখাওঁ কাৰণ জ্বলা হয় মই অকল মাছটোৰ সৈতে ভাতটো খাওঁ এতিয়া খাই লওঁ গাইছে খাই আছোঁ এই সিহঁতকেইটা কিবা লাগে মিচিং মিচিং হাঁহি থাকে দে এতিয়া খাই লওঁ দেই ঘৰৰ পৰা সেইটো জলকীয়া লৈ আহিছে ঘৰৰ পৰা আনিছিলে দেই ইয়াতো খালে বোলে করে আমি অধিক এবার হাজার বলে জায়গায় 3 মামান হলে হয়
সিহঁতে 5বাৰ খাবলৈ আহিছে 5 নম্বৰ পাইবা গাইছে আমি কইনা বহা তাত কি কৰে আমাক কেটাৰিং কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰ যাব ওলাইছোঁ এই বেনাৰ চেনাৰ হাতত লৈ ল'লোঁ তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ' চাই কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক এটা কৰি দিব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ বাই বাই